Panda. I got broads in Atlanta. Just took the lean in the family. Credit cards and the scammers. Getting no licks in the band. Legacies. Hey guys, SMS Mixer চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি বনাব লৈছো চিংৰা। সকলোৰে প্ৰিয় আৰু সকলোৱে ভাল পায় নিশ্চয়। তো চাও ব্লগ আজিৰ ভিডিঅ'টো। মই প্ৰথমে 2 কাপ ময়দা দি লৈছো। 2 কাপেৰে অলপকৈ দি লৈছো। চিকৈ দিলে পৰিমাণটো ভুল হ'ব বাবে মই অলপকৈ দি লৈছো। তাৰ পিছত ৰিফাইন অলপ এড কৰিছো। ৰিফাইন দিলে আৰু ফুলি উঠে আৰু সেইকাৰণে ৰিফাইনটো দিলে ভাল। পিছত গোটেইখিনি মিক্সাৰ কৰি লৈছো। মিক্সাৰ কৰি লোৱাৰ পিছত মুঠি হৈছেনে চাইছো। তেতিয়াহে টান হ'ব, নহ'লে ঢিলা হৈ যাব। ঢিলা হ'লে মচমচীয়া নহ'ব আৰু চিঙৰাটো ভাল নহ'ব তেতিয়া। আৰু পানীবিলাক অলপকৈ দিব লাগে। গোটেই একেলগে পানী এড কৰিলে বেয়া হৈ যাব পাৰে। সেয়েহে মই অলপকৈ পানীখিনি এড কৰি লৈছোঁ। আপোনালোকে অলপকৈ লৈ ল'ব। একেলগে ল'লে আপোনালোকৰ বেয়া হৈ যাব পাৰে। এয়া মোৰ হৈ গ'ল। মই বাটাৰটো এয়া চোৱা ইমান ধুনীয়া হৈছে। মই অকণমান টাইমৰ কাৰণে থৈ দিছোঁ। এতিয়া মই মছলাখিনি তৈয়াৰ কৰি ল'ম। আলু বইল কৰি লৈছোঁ। মই আলু ভাল পাওঁ কাৰণে অলপ বেছিকৈ লৈ ল'লোঁ। আলুখিনিত মছলাখিনি লাগি ধৰিবৰ বাবে মই অলপ কেৰাহীটো ভাজি লৈছোঁ। তেতিয়া মানে মছলাখিনি ধুনীয়াকৈ ভাজি যাব আলুৰ লগত। এতিয়া মই 3টা সমান চাইজৰ লাৰু বনালোঁ। 3টা সমান চাইজৰ বনাই কিনি ধুনীয়াকৈ মুঠি ল'ব লাগিব। এতিয়া মই বেলনিৰে বেলিম। বেছি পাতল হ'ব নালাগিব, অলপ ডাঠে থাকিব লাগিব। পাতল হৈ গ'লে নুফুলিব, সেইকাৰণে একেবাৰে পাতল নকৰিব। তাৰপিছত দুভাগ কৰি দি দিম। এনেদৰে দুভাগ কৰি ল'ব আপোনালোকেও। তাৰপিছত অলপ পানী লগাই ল'ব, তেতিয়া ধুনীয়াকৈ আঠা হৈ যাব। নহ'লে ভিতৰৰ মছলাখিনি ওলাই যাব পাৰে। তাৰপিছত মছলাখিনি ইয়াত ভিতৰত অলপকৈ দি দিব। তাৰপিছত আৰু পানী লগাই ল'ব। পানী লগাই লৈ কিনি ধুনীয়াকৈ জাপি দিব। এয়া চাওক মোৰ হৈ গ'ল। এনেদৰে আপোনালোকে বনাব। অকণমান পানী ল'লে ভাল, আঠা খাই ল'লে। সেয়েহে মই পানী লগাই লৈছোঁ। এনেদৰে বাকীকেইটাও এনেদৰে বনাই ল'ম। চাব তলখিনি যাতে ফুটি নাযায় আৰু। আলুখিনি ধুনীয়াকৈ সোমাই দিলে হ'ল আৰু। মই এনেদৰে গোটেইবিলাক বনাই ল'লোঁ। এতিয়া ফ্ৰাই কৰিব লাগিব। এয়া চাওক ইমান ধুনীয়াকৈ ফুলিছে। দেখিব ইমান ধুনীয়া লাগিছে। ধুনীয়াকৈ ফ্ৰাই হৈছে। আপোনালোকেও এনেদৰে ঘৰত বনাই খাব পাৰে। এয়া চাওক ইমান ধুনীয়া হৈছে খাবলৈ। হোটেলৰ দৰে হৈছে প্ৰায়। মচমচীয়া হৈছে। ভাল লাগিলে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব
আৰু লকডাউন যেতিয়া আপোনালোকে একেবাৰে একদম সাধাৰণ একো নহ'লে হ'ব এনেদৰে বনাই খাব পাৰে। একেবাৰে কম সামগ্ৰীৰে ঘৰত বনাই খাব পাৰে। ধন্যবাদ। ভাল লাগিলে লাইক এটা কৰিব।